অসমীয়া আৰু অসমৰো এটা বৃহৎ বাৰে অসমীয়া সংস্কৃতি আছে, কিন্তু অসমীয়া সংস্কৃতিৰ ওপৰত মানে পশ্চিমীয়া সংস্কৃতিত জোৰকে জাপি দিয়া হৈছে, আৰু জোৰকে জাপি দিয়াৰ ফলত এনেকুৱা হৈছে যে অসমীয়া সংস্কৃতিটো যেন তেওঁলোকে মানে পৰোক্ষভাৱে হত্যা কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? এইটো পিঠা কথাটোৱে ক'লো, এটা ধৰণে সংস্কৃতিটো কোনো বেয়া নহয়, কিন্তু কথাটো হয় কি স্বকীয়তাটো থাকে। আৰু মহাত্মা গান্ধীয়ে চাগে প্ৰথম মজুত ভুল কৰা নাই, মহাত্মা গান্ধী আজি বিৰোধটো কৰিছে, গতিকে সেইটো এটা বৰ ইম্পৰ্টেণ্ট। তেখেতে কৈছিলে দেই, মানে মই যিমান পঢ়া শুনা মনত পৰে যে বাহিৰৰ পশ্চিমৰ বতাহ আহিব দিম, কিন্তু ধুমুহা ফিল্ডখন বন্ধ কৰিব লাগিব। গতিকে সেই ধৰণৰ কথাটো চলি থাকে। আৰু ছেকেণ্ড বিৰাট ইম্পৰ্টেণ্ট মোৰ মতে যে লোকক সন্মান কৰিম, নিজক সন্মান নকৰাকৈ মই লোকক কেনেকৈ সন্মান কৰিম। আজি যদি মই নাজানো যে মই কৃষ্ণ মহন্ত আৰু মই যে মানুহ, তেতিয়াহ'লে মই জ্যোতিষমানক কেনেকৈ সন্মান কৰিম, হয়নে? গতিকে ময়ো এজন মানুহ, তুমিও এজন মানুহ। গতিকে মোৰ এটা সংস্কৃতি, তুমিও এটা সংস্কৃতি। আজি মইতো তোমাৰ মতে খাম নেকি, মইতো তোমাৰ মতে পিন্ধিম নেকি, মোৰখিনি তোমাৰ মতে, সেইটো মোৰ জাতীয়তা বোধ। মই যে মোৰ গানটো গাম। আৰু কথা এটা হয়, আমি আজি সৰু জেনেৰেশ্যনত যেনেকৈ স্কুলত দিয়া কথাটো ওলাল, তেনেকৈ মই ইংলিছ মিডিয়ামটোৰ কথা কোৱা নাই। মিডিয়াম মানুহৰ পঢ়া শুনাৰ কোনো মিডিয়াম হ'বই নোৱাৰে। মানে যিকোনো এটা ভাষা নাজানিলে এটা কথা জানাৰ ব্যতিক্ৰম। আমিতো ইটালী, আমি ফ্ৰেঞ্চ, আমি নপঢ়ো জানো, বেলেগ ভাষাটো অন্তৰাই নহয় দেই শিক্ষাৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত মানে সংস্কৃতৰ কথাটো আহে। সংস্কৃত ইতিমধ্যে পশ্চিমীয়া দেশৰ 17খন দেশত মানে 35খন দেশত 17খন বিশ্ববিদ্যালয়ত মানে পশ্চিমীয়া সংস্কৃতি, পশ্চিমীয়া দেশবোৰ মানে কি কৰিছে যে মানে সংস্কৃতৰ ওপৰত ৰিচাৰ্চ কৰিব দিছে। আৰু সংস্কৃতিটো যিটো ভাৰতৰ বস্তু হয়, চ' মানে আমাৰ বিষয়টো মানে ভাল কিবা এটা পাইছিলে আমি তেওঁলোকে কি কৰিছে। সেইটোৱে মানে নাম বিচাৰি যোৱাটো গুণ বিচাৰি গ'লে ভাল হয়। এতিয়া আমি যদি কওঁ যে তহঁতৰ সংস্কৃতি আমি নলওঁ, তেওঁলোকেও ক'ব যে আমি সংস্কৃতি নলওঁ। বস্তুটো তেনেকুৱা নহয়, সংস্কৃতি বস্তুটোৱে মিক্স হ'ব লাগে। কিন্তু আমি এতিয়া ৱেষ্টাৰ্ণ কালচাৰৰ কি বস্তু আমি নল'লে ভাল, সেই বস্তুকেইটা নলওঁ, যিকেইটা নলওঁ ভাল। আমি যিমানো ৱেষ্টাৰ্ণ নলওঁ, মই কথাটো কৈছোঁ, বেশভূষাত আমি ৱেষ্টাৰ্ণ দিছোঁ, মোৰ প্ৰব্লেম নাই বাৰু দেই, যোনে কি কাপোৰ কাটে তেওঁৰ নিজৰ চইচ, সেইটো কথা নাই। কিন্তু আৰু এনেকুৱা নহয় যে আত্মসন্মানটো বজাই আত্মসন্মান মানে মই কাপোৰৰ পিছলৈ যোৱাই নাই, আত্মসন্মান পিন্ধাটোৰ কথা কোৱাই নাই, কিন্তু মানুহৰ যিটো মেণ্টেলিটি। এতিয়া আৰু এনেকুৱা কিছুমান ভুল ধাৰণা থাকে যে উইচ হাণ্টিং কি বাহিৰত নহয় নেকি? ইংলেণ্ডত চবতকৈ বেছি উইচ হাণ্ট হৈছিলে 2000 চনৰ পিছত। গতিকে তেওঁলোকৰ সেইটো বেয়া কথা নহয় জানো? মানে বস্তুটো এনেকুৱা হ'ব নালাগে যে সংস্কৃতি তোমাৰ বেলেগ মোৰ বেলেগ, সেইবোৰ হ'ব নালাগে। চবৰে কথা ভাষা সংস্কৃতি। মই এজন অভিভাৱক লগ পাইছিলো, তেওঁ মানে আমাৰ বাবাই অসমীয়া ক'ব নাজানে, ইংৰাজী মিডিয়ামত পঢ়ে আৰু ইংৰাজী ভালদৰে ক'ব জানে। এতিয়াতো চবতে মোবাইল ইণ্টাৰনেট চবতে ইংৰাজীটোৱে চলে। আমাৰ বাবাই অসমীয়া ক'ব নাজানে, কিন্তু ইংৰাজীটো ভালকে ক'ব পাৰে। তেওঁ যদি নিজকে নাজানে, নিজৰ কথাটোৱে নাজানে, নিজৰ সংস্কৃতি তেখেতে জানিব, কিন্তু তেখেতৰ কথাখিনিতেই তাৰমানে তেখেতৰ ভাৱধাৰাটো আৰু তেখেতৰ চিন্তাধাৰা কিমানতে থাকি গ'ল সেইটো বুজা যায়। গতিকে সেইটো এটা প্ৰব্লেম হ'ল। ল'ৰাটোৱে যেতিয়া নিজে পিছত যে বুজিব যে মই মোৰ কথা একো নাজানো, তেতিয়া ল'ৰাজনৰ আত্মপৰিচয় নোহোৱা হ'ব। যেতিয়া আত্মপৰিচয় নোহোৱা হ'ব ল'ৰাজনৰ, যিটো সময়ত যেতিয়া ল'ৰাজনে ক'ব যে মই কোন মই নাজানো, তেতিয়া বাহিৰত গৈ তেওঁ কি বুলি ৰিপ্ৰেজেণ্ট কৰে? আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ পৰা আহিছোঁ। অসম কি? তেওঁ যেতিয়া ক'ব নোৱাৰিব, তেতিয়া তেওঁ আত্মসন্মান নাইকিয়া হ'ব, তেওঁ একোৱে নাজানা হ'ব, তেওঁৰ কনফিডেন্স নাইকিয়া হ'ব। গতিকে সেই ল'ৰাটোৱে যদি নিজৰ কথা নাজানে, তেওঁ যদি অসমীয়া ভাষাত কথা ক'ব নাজানে, তেওঁ যদি বাহিৰত ইটালী বা চাইনাত যায়, তেওঁ ক'ৰ পৰা আহিছে? আপুনি যিটো কথা ক'লে যে অসমৰ পৰা আহিছে, কিন্তু অসমীয়া ভাষাটোৱে তেওঁ নাজানে। বুলিলে লাউতে লুই বুৰলুং বুথুৰ সুখ দুখৰ নদী। আমি আপোনাৰ জীৱনৰ ৰসল অভিজ্ঞতাৰ বিষয়ে জানিম। আমি যদি সৰু কালৰ এটা আৰু এতিয়া বৰ্তমানৰ মানে কিছুদিন আগৰ এটা ৰসল অভিজ্ঞতা, নদী মাছ পোৱাৰ অভিজ্ঞতা এটা, আৰু সৰু কালৰ অভিজ্ঞতা বুলি ক'লে ৰসাল। মই স্কুলত থাকোঁতে, মই এতিয়া মোৰ হাইট ইমান বেছি নহয় বাৰু, তথাপি স্কুলত থাকোঁতে এনেই জঁপিয়াইছিলোঁ ওখ হ'ম বুলি। তেতিয়া মই চবৰে এটা হেঁপাহ থাকে, জাপ মাৰিলোঁ মানে পিগালি থাকে ঘৰবিলাক চোতাল বা পিগালি ৰেলমান পৰি গ'লোঁ, পৰি পেলাই মই কাটিলে। ঘৰত ভাই দুজনমান আছিল, বা আছিল, বায়ে মোক উলিয়াই গ'লোঁ, পেলাই পানী দি পেলাই তেজখিনি জমা হ'লে ৰুমাল নে চুমাল আছিল, এনেকৈ চেপিলোঁ।
তেনেকৈ মোৰ বহুত ব্লাড গুচি গৈছে আৰু যেতিয়া আইহঁত আহিছে তেতিয়ালৈ মোৰ বহুত ব্লাড গৈছে অলৰেডি উইক লাগিছে তো তাৰপিছত বাক কৈছে যে তুমি কিয় এইটো কৰিলা তুমিতো অকলে কাক ক'ব কাষৰ পৰা মানুহটো কোৱা নাই কাৰণ তাই ভাবে যে মোৰ তাই উঠি যোৱাৰ লগে লগে আৰু তাই অলপমান মানে কয় যে আমাৰ সৰু সৰুতে উস্তাদি মানে উস্তাদি নামাৰিলে আৰু মাৰি পেলাই যত্ন লৈছিলে এইটো পিছত চিলাই তিলাই কৰিলে ঠিক হ'ল কিন্তু সেই যে সৰুতে এটা সেইটো মোৰ সাংঘাতিক এটা মানে এটা এক্সপিৰিয়েঞ্চ আছে তেনেকৈ পেলাই আৰু আছে চাইকেলৰ স্কোপ সোমোৱা বা চাইকেল স্কোপ কৰি সোমোৱা এনেকুৱা ধৰণৰ বহুত আছে আৰু ৰিচেণ্টলি যদি ডাঙৰতকৈ নদীমাতটো পৰে কম জাহাজ জ্বলি যোৱাটো বৰ আচলতে ৰখাল নহয় দেই ইমান আচলতে বেছিভাগ ক্ষেত্ৰতে আমি ফিকশ্যন কৰা নাছিলোঁ নন ফিকশ্যনেল এলিমেণ্টছবিলাক ৰাখিছিলোঁ কিন্তু কিছুমান জেগাত আমি স্ক্ৰিপ্টখনৰ যিটো এটা গ্ৰাফ থাকিব সেইটো কাৰণে আমি ঠিক কৰিছিলোঁ যে আমি এটা পইণ্টত আমি জাহাজখনৰ বালিত ফচাটো কৰিম তাৰমানে কি ডাঙৰ জাহাজবিলাক বালি যেতিয়া হেৰি হৈ যায় উঠি গ'লে ফচি যায় আৰু কিছুমান ইছ্যু আছে যে আমি টাচ কৰিছিলোঁ দেই আমি চিনেমাখনত যেনে বালি জাহাজ জেগাটো মানে পানীৰ ডেপথ কমি যোৱাও হয় তো আমি কিন্তু কোনো কথা ডাইৰেক্টলি ক'ব খোজা নাই কিন্তু চিনেমাখন যদি মই কৈছোঁ যদি মানুহে ভালকৈ চায় যদি বুজিব যত্ন কৰে তাত বহুত এলিমেণ্টছ হয় আমি কি কৰিম আমি সেই এলিমেণ্টটো মিছ কৰিলোঁ বালিৰ হেৰিটো কিন্তু এক্সিডেণ্টলি জাহাজখনৰ চিলিণ্ডাৰত দি লাগি জাহাজখনৰ পিছচাইডটো জ্বলি গৈছে এটা কাম কৰিবলৈ আহিছো ন আমি পটককে যি কথা ঐ জুই 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 ঐ পাকঘৰত জুই লাগিছে জুই বল বল সোনকালে সোনকালে বাধাটো আহিব এই নৈখনলৈকে চা কেনেকৈ বাধা নমনাকৈ গৈ আছে চিনেমাখনত যদিও আমি দেখুওৱা নাই কিন্তু আই আছে বহুত গান বাকী বিশেষকৈ আমাৰ পাঁচগৰাকী ভণ্টি ছোৱালী আমি সম্পূৰ্ণ শিল্পী নামি নমাই দিলোঁ বালিত লগাই দিলোঁ পিছফালে জাহাজ জুই লাগি আছে জাহাজখন জ্বলি আছে দেই চিলিণ্ডাৰ জাহাজৰ কিটচেনটো জ্বলি আছে তাত সৌৰভ মহন্ত দাদা মই আৰু অনিমেশ দা আমি তিনিজন লৈ দিলোঁ যাব মন নগ'ল কিন্তু বহুত ইম'চনেল হৈছিলোঁ আৰু তেতিয়া মানে কি মই মানে ভাবিলোঁ যে প্ৰথম চিনেমাখন কৰিব আহিছোঁ আৰু চিনেমাখন কৰাৰ যিখিনি ষ্ট্ৰাগল এতিয়া ক'বলগীয়া নাই সেইখিনি হয়তো বহুতে পাই আনি অলপ বেছিকৈ হয়তো পাইছিলোঁ কিন্তু সেইখিনি জেগাত গৈ চিনেমাখনৰ এই ঘটনাটো মাজুলী মায়ং পাৰ তো গতিকে তেতিয়া আমি যদি মানে চিনেমা তাত ষ্টপ কৰাৰ প্ৰশ্ন নুঠে আৰু ইমান ডাঙৰ ডেমেজ আৰু যদি চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ বহুত মানে একদম মানে নেক টু নেক পাইছোঁ আমি তো যদি ব্লাষ্ট হৈ গ'ল তেতিয়াহ'লে জাহাজখনো নাথাকে আৰু আমিও নাথাকে কিন্তু মই ডিচাইড কৰিছিলোঁ যে যিহেতু মই কৃষ্ণক বিশ্বাস কৰোঁ মই সুধিছোঁ ভগৱান শ্ৰীকৃষ্ণক যে এইখন চিনেমা কি মোৰ আৰম্ভণি চিনেমা হ'ব নেকি ঝুলন কৃষ্ণ মহন্তৰ গতিকে ঝুলন কৃষ্ণ মহন্তৰ সেই চিনেমা নহওক বুলি মই প্ৰে কৰিছিলোঁ আৰু ডাঙৰ বাঁহ আনি পিছত জাহাজৰ কৰ্মচাৰী চাপ থাকে তেওঁলোকে পানীত পেলাই দিলে পেলাৰ কাৰণে ঠাণ্ডা হৈ যায় ঠাণ্ডা হৈ গ'লে ব্লাষ্ট নহয় কিন্তু পানীটো এনেকৈ পানী পৰাৰ পিছতো গেছটোৰ কাৰণে পানী জ্বলি আছিলে চিনেমা বিলাক আছে তো তেতিয়া মই ইণ্টাৰেষ্টিং কথা মোৰ মূৰত অলপ কাম কৰিছে অলপ নাই কৰা মই স্ক্ৰিপ্টখন দলি মাৰি দিছিলোঁ আমিতো হাৰ্ড এণ্ড ফাষ্ট স্ক্ৰিপ্ট লৈ যোৱা নাছিলোঁ কিন্তু যিখিনি স্ক্ৰিপ্ট আমি নাম চাম লিখি লৈছিলোঁ সেই স্ক্ৰিপ্টখন দলি মাৰি দিছোঁ সেইখিনি আৰু কাৰোবাক কৈছিলোঁ যে যদি কিবা এক্সিডেণ্ট হৈ যায় এইখন যদি কোনোবাই পায় এটলিষ্ট চিনেমাখন তেওঁ কৰিলেতো ভালেই পাম যদি চিনেমাখন নকৰে এটলিষ্ট স্ক্ৰিপ্টখনৰ গাঁথন এটা থাকি যাব গতিকে এনেকুৱা মৰম মোহ এটা থাকি যায় যে সেইটো এটা মুদ্ৰাই হৈ গৈছিল তেনেকুৱা হৈ পিছত আকৌ লাহে 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 চব ঠিক হৈ যায় গতিকে তেনেকুৱা আৰু বহুত ভয় লগা ভাল লগা অভিজ্ঞতা বহুত আছে যদি মই সুধো যে অসমৰ ক্ষেত্ৰত বিশেষকৈ আমি বাহিৰলৈ নাযাওঁ অসমৰ ক্ষেত্ৰত যদি আপোনাৰ মানে চলচ্চিত্ৰ নিৰ্মাতা নে প্ৰিয় বুলি শুনিছোঁ গোটেইকেইটা বুজাব প্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা বুলি ক'লে আমাৰ নতুন চামৰ কথা কৈছোঁ আমি পুৰণা চামৰ কথা কোৱা নাই যিটো উঠি অহা নতুন চামে হ'লে নতুন চামৰ নতুনত্বটো বিচাৰে নতুন চামৰ ভিতৰত আপুনি কাৰ কথা ক'ব নতুন চামৰ ভিতৰত প্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা যিটো লেভেলত কাম কৰিছে নিৰ্মাতা কামটো নামটো নক'লে নহয় কাৰণ নিৰ্মাতাৰ লগতে তেওঁ ইমান ধুনীয়া ওপৰলৈ লৈ গৈছে এইটো এটা আমাৰ কাৰণে ইনস্পিৰেশ্যন আৰু ডাঙৰ ইনস্পিৰেশ্যন আৰু তাৰ বাহিৰে আছে তাৰ বাহিৰে বাকীখিনি আৰু মানুহটো কেইজন আছো আমি মঞ্জুলদাৰ কথা ক'ব লাগিব ৰীমা বৰাৰ কথা ক'ব লাগিব হিমজ্যোতিৰ কথা ক'ব লাগিব ধ্ৰুৱৰ কথা আমি খুব ভাল বন্ধু ধ্ৰুৱ হিমজ্যোতি মই সঞ্জন তো মানুহ আৰু কেইজনমান আছে যে নামটো ক'বলৈ হ'লে তেনেকুৱা আমি প্ৰত্যেকৰ পৰা ইনস্পিৰেশ্যন লওঁ কিন্তু ৰীমা বাৰ যিটো সফলতা সেইটো চবকে নাম হ'ব লগা আৰু প্ৰিয় চলচ্চিত্ৰ বুলিয়ে নহয় অভিনেতা আৰু অভিনেত্ৰী
অভিনেতা আমাৰ গুঞ্জন খুব ভাল এক্টৰ, খুব টেলেণ্টেড এক্টৰ। কিবা কাৰণে হয়তো ইমান ভাল কাম বেছিকৈ পোৱা নাই। সময় লাগিব, সময়ো লাগিব, ভাগ্যও লাগিব। বহুত ভাল ভাল এক্টৰে ভাল স্ক্ৰিপ্ট নোপোৱাৰ কাৰণে, ভাল পাৰফৰ্ম নকৰাৰ কাৰণে সেই এক্সপ'জাৰটো নাপালে। আৰু ইতিহাসত তেনেকুৱা বহুত ভাল ভাল এক্টৰ আছিল, অকল অসম বুলিয়ে নহয় ভাল এক্টৰ আছিল। তেনেকুৱা আৰু অভিনেত্ৰী হিচাপে আমাৰ অমৃতাটো ভাল, আমাৰ বিশেষকৈ উৰ্মিলাও বহুত ভাল কাম কৰি আছে। আৰু অসমৰ বুলি যদি কওঁ মই বলৰাম দা খুব ভাল এক্টৰ। গতিকে নতুন চামটোৰ ভিতৰত আমি আৰু পাম, কিন্তু আমাৰ হেৰি কি কয় ইউডি বহুত মুঠি এক্টৰ দেই, ইউডি বহুত টেলেণ্ট আছে। গতিকে তেনেকুৱা বহুত এক্টৰ আছে, কিন্তু তেওঁলোক মানে মেজৰ কাম গীতিকাৰ পুৰস্কাৰ প্ৰথম মই মোৰ ফ্ৰেণ্ড চাৰ্কেলৰ কাৰণে চাগে হ'ব পাৰে, বা মোৰ বন্ধু মোৰ ফেমিলি মেম্বাৰ আছে হ'ব পাৰে। সৌৰভ দা একদম মই ভাবিছোঁ, গতিকে সৌৰভ দা খুব টেলেণ্টেড মানুহ। সৌৰভ দাৰ যিটো কণ্ঠ সেইটো ভাল, সৌৰভ দাৰ মিউজিকেল চেন্সটো খুব ভাল। আৰু মই তৰালি বাহঁতৰ কথা বুলি যোৱাই নাই দেই, তৰালি বাহঁতকো মই আমাৰ চিনিয়ৰ বুলি কৰি লৈছোঁ। একেবাৰে মানে আচলতে সৌৰভ দাহঁতেও আৰম্ভ কৰা বহুত এক্সপ'জাৰ খুব দেৰিকৈ লৈছে পাইছে। ৰূপম দা খুব ভাল। একেবাৰে নতুনটো কথাও মই কোৱা নাই, হয়তো আমাৰ সময়খিনি কথাই মই কৈছোঁ। আৰু তেনেকে আমাৰ সুবাসনা বাৰু ভাল ভাল কাম হেৰি কৰিছে। আৰু বাকী বহুত আছে দেই, বহুত আছে। নতুন মানে সঁচাকৈ মানে নতুন চেঞ্জ এটা আহিছে। কাৰোবাৰ নাম যদি মই কোৱা নাই মানে এনেকুৱা নাভাবিব যে মই কিয় নাই কোৱা। আচলতে মই সঁচাকৈ চবৰে গান মানে ভাল পাওঁ, আমি চবকে ভাল পাওঁ। আমি এটা কৰিছোঁ। যদি আমাৰ প্ৰিয় ভাল প্ৰিয় খাদ্যৰ কথা কওঁ, প্ৰিয় খাদ্য অসমীয়া খাদ্য ভাল পাওঁ মই। আলু পিটিকা, টেঙা দালি, বা অকণমান আলু ভাজি দিয়ে যে আলু ভাজি টেঙা, আমাৰ যিটো ইলাচি নেমু, কাজি নেমু, এইকেইটা নেমু মই আৰু বাকী কলডিল পচলা, শাক আমিও ভাল পাওঁ। কলডিল পচলা আমাৰ ঘৰুৱা হয় এইবোৰ, আৰু সংস্কৃতিৰ লগত জড়িত। নাজানো কিয় সৰুৰ পৰা ভাল পাওঁ, সংস্কৃতি বুলি নাজানো, এনেই ভাল পাওঁ, বিৰাট ভাল লাগে। যদি খেলৰ ক্ষেত্ৰত অকণমান ব্যতিক্ৰম খেল আপোনাৰ কি খেল ভাল লাগে? যেনেকে জুবিন দাই কয় যে জুবিন দাই হেনো, মই লগ পাওঁতে জুবিন দাই কৈছিলে যে জুবিন দাই ফুটবল খুব বেছি ভাল পায়, বেডমিণ্টন ভাল চলে। জুবিন দাই মোক কৈছিলে যে মই কিয় নাজানো ফুটবলৰ মাজত মই সংগীতক বিচাৰি পাওঁ। চবৰে বেলেগ বেলেগ গেম। আপোনাৰ কিন্তু যদি মই প্ৰিয় খেল বুলি প্ৰিয় খেল মই ক্ৰিকেট ভাল পাওঁ, ক্ৰিকেট মই ভাল পাওঁ। আৰু বাকী মই বহুত বেছি খেলৰ লগত বৰ বেছি জড়িত নহয়। সেইকাৰণে অকল মই ক্ৰিকেট চাওঁ, মই চোৱাৰ ভিতৰত ক্ৰিকেট চাওঁ, ফুটবলো চাওঁ। চুইমিঙো ভাল লাগে দেই, মোৰ ইণ্টাৰেষ্টিং, চুইমিং মোৰ খুব ইণ্টাৰেষ্টিং। আৰু এক্সাৰচাইজো হয়। সেইবোৰ কৰা মানুহে গম পায়, চোৱা মানুহ এক্সাৰচাইজ নহ'লেও বৰ ভাল লাগে। আচলতে কৰিব লগা কাম, কৰিবলৈ জানিবও লাগিব চেফটিৰ কাৰণে। তাৰপিছত আমি যদি আপোনাক ফুৰিব যোৱা ঠাই মানে প্ৰিয় ঠাই বুলি কওঁ, বা আপুনি যদি কেতিয়াবা সুবিধা পায় ক'ত যাব বিচাৰিব? ইণ্ডিয়া স্পেচিফিক, মই মানে স্পেচিফিক নাই, অল ৱৰ্ল্ডৰ নিউজিলেণ্ড মোৰ মানে বহুত সৰুতে নহয়, মানে অকণমান ডাঙৰ মানে একজেক্টলি নাজানো কেতিয়া চাইছিলোঁ, কিন্তু এখন ডকুমেণ্টাৰী কিবা এখন চাইছিলোঁ, তাতে নিউজিলেণ্ডৰ খুব ভাল শ্বট পাইছিলোঁ, মানে বহুত ধুনীয়া। আৰু গোটেই এইবিলাক শ্বটটো খুব ধুনীয়া আছিলে। এতিয়া নিউজিলেণ্ডৰ গোটেইটা মনটা আছে। কেতিয়া সুবিধা পালে আমাৰ অসমৰ কথা কিয় নাই সোধা, এই ক্ষেত্ৰত মানে চবতে অসমত যোৱা যায়। আৰু আমি অসমখন আমাৰ নিজৰ হয়, আমি নিজৰ বস্তুখিনি জানিব লাগিব। যিখিনি নাজানে আমি আমাৰ এটা ছেশ্যন আৰম্ভ কৰি দিছোঁ আৰু মানে উত্তৰ পূব ইপাৰে সিপাৰে হৈ যায়। সেই উত্তৰ পূব ইপাৰে সিপাৰে অনুষ্ঠানৰ মাজতে আমি আচলতে উত্তৰ পূবখনক দেখুৱাব বিচাৰিছোঁ। আমি শেষৰ ফালে আহিছোঁ। যদি যুৱ বা আমালৈ উঠি অহা নৱপ্ৰজন্মলৈ আপোনাৰ কিবা উপদেশ দিব লাগে? প্ৰথম আকৌ মোক বেলেগে সুধিলেও মই আজিও কৈছোঁ, উপদেশ দিব পৰাকৈ নোৱাৰোঁ। তথাপিও যদি মই ক'ব খোজোঁ যে এইকেইটা কাম মই কৰিছিলোঁ, এইকেইটা কামৰ ভিতৰত ফল পাইছোঁ বুলি ভাবোঁ। এটা হৈছে সাংঘাতিক মানসিক স্থিতি, মই এইটো কাম কৰিম। স্থিতপ্ৰজ্ঞ বুলি যে কয়, যে দুখত ভাগি নপৰোঁ, সুখত বেছি আনন্দ নকৰোঁ, নিৰাশ হ'ব নালাগে। গতিকে স্থিতপ্ৰজ্ঞ হৈ পেলাই যেন মই এইটো কাম কৰি সেইটো এটা ফ'কাছ হয়। কাৰণ কি হয়, মানে বহুত ষ্ট্ৰাগল হয়, বহুত বেছি ষ্ট্ৰাগল হয়, আৰু সেইখিনি সময় যদি ভাঙি পৰে নহ'ব মানে। গতিকে প্ৰথম মেণ্টেল
ষ্টেবিলিটিটো বিৰাট দৰকাৰ আৰু অকণমান কোনোবাই খুব জকাই দিলে যে উঠি যায় সেইটো বিফলতাৰ কাৰণ বুলি মই ভাবোঁ গতিকে নিজকে চিনি পোৱা প্ৰথম কথা আৰু জ্ঞানী হ'বলৈ যত্ন কৰা গুণ আয়ত্ত কৰিবলৈ যত্ন কৰা পঢ়া শুনা কৰা সেইকেইটা কাম যদি কৰিব পৰা যায় আৰু পঢ়া শুনাৰ কাৰণে সেইকাৰণে কিছুমান বাহিৰৰ নতুন সময়ৰ কথাবিলাক জানিব লগা হয় আৰু বিৰাট এটা কথা কাৰ লগত মই উঠা বহা কৰিছোঁ কাৰ লগৰ পৰা মই শিকিছোঁ সেই মোৰ যদি মোৰ জ্ঞানী গুণীজন মানুহৰ লগত থকাৰ সুবিধা পাওঁ সেইটো যাতে কোনো মিছ নকৰোঁ আমি তেতিয়াহ'লে আমি লোকৰ পৰাও পাম শিকাটো আৰু মানুহ নিজৰ পৰা কোনো নিশিকে সদায় আনৰ পৰাই গতিকে সেইখিনি শিকা বুজা যদি থাকে ভালকৈ ষ্টেবল হয় কাম কৰোঁ বুলি কিবা প্ৰতিজ্ঞ হয় তেতিয়াহ'লেহে এটা সময়ৰ মাজত হয় আৰু জুলনদা আপুনি ব্যস্ততাৰ মাজত আমাক ইমান সময় দিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু নদী মেথ বৰদলৈ এখন চিনেমা উপহাৰ দিলে আকৌ আগলৈ আমি এনেকুৱা উপহাৰ পাম নিশ্চয় আশা কৰিছোঁ নিশ্চয় পুনৰবাৰ ধন্যবাদ ইমান পৰে কথা পাতিলোঁ আমাৰ মৰমৰ শিল্পী জ্বলন কৃষ্ণ মহন্তৰ সৈতে বহু নজনা কথা জানিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকে কিছু হ'লেও উপকৃত হ'ব চিনাকি অচিনাকিৰ অহা খণ্ডত এজন নতুন অতিথিৰ সৈতে চিনাকি হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ চিনাকি অচিনাকি ইমানতে সামৰণি মাৰিছোঁ